কি পেলেবে সুন্দৰ এইটো ভাত বনাইছা নে মেগী বনাইছা ভাই হা মেগী যেনে লাগিছে তো হাই হেল্ল' নমস্কাৰ গাইজ পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ তো ভিডিঅ'ত থাম্বনেইল দেখি গমেই পাইছে চাগে ভিডিঅ'টো কিহৰ ওপৰত হ'ব যায় আছে একচুৱেলি আমি আজি এটা সৰুকৈ কেম্পিং কৰিম বুলি ভাবিছিলোঁ তো প্ৰথমতে বেলেগ এডোখৰ ঠাই চিলেক্ট কৰিলোঁ কিন্তু তাত গম পালোঁ যে তাত বহুত ৰিক্সি হৈ যাব তো আমি ওচৰতে প্লেনিং কৰিলোঁ তাতো ৰিক্স নোহোৱা আছে বাৰু আমি গ'লেহে গম পাম কেনেকুৱা কি আমি ৰাতিপুৱাৰ ভাগত বজাৰ পাতি কৰিলোঁ তো বলক পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ তো আমি ইয়ালৈ আহি পাওঁতে গধূলিয়ে হ'ল তো আমি আহিয়ে পোনপ্ৰথমে চাফা কৰিলোঁ জেগাখিনি মানে সমান নাছিল তো প্ৰথমতে সমান কৰি কিনো তাতে আমি সজাই ল'লোঁ বৰ ধুনীয়াকৈ এতিয়া মই টেণ্টৰ ভিতৰতে আছোঁ বাহিৰত বাকীখিনি কৰি থাকিম আৰু যিমান যি নহওক এতিয়া আমি চাহ খাম চাহ আছে আমাৰ চিকেন বনোৱা হৈ গ'ল এইটো ফাৰ্ষ্ট টাইম না এইটো ফাৰ্ষ্ট টাইম আম চাম কি হ'ব বে এই বহুত খাব লগা আছে কি হৈছে তই আনাৰস এইটো কি বনাই আছে দাদা মটন এইটো ভাত বনাইছা নে মেগী বনাইছা ভাই হা মেগী যেনে লাগিছে চাউলটো খাইছে আমাক সোণা শক্তি তো ফাইনেলি খোৱা লোৱা হ'ল আমাৰ ভাত চাত খাই ল'লোঁ এতিয়া শুম আৰু ৰাতিপুৱা উঠি আকৌ এঠাইত যাব লাগিব ভাগৰো ধৰিছে দিনটো বহুত ভাগৰ ধৰিছে তো শুই যাওঁ আৰু এতিয়া You've seen me get to the cave everything. It's
মৰ্নিং এভৰিৱান। আমি শুই উঠিলোঁ, এতিয়া প্ৰায় 4:15 মান হ'ল। তো এতিয়া আৰু অলপ টাইম থাকি চাহ পানী খাই তো আমি চাহ তাহ খালোঁ। এতিয়া ঠাইখিনি অলপমান চাফা কৰি কিনে আম আনিছিলোঁ, আমকেইটা খাই সামৰণি মাৰোঁ। তো আজিৰ ভিডিঅ'টো এইখিনিতে। যদিহে ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।